নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে, সুস্থ আছে, কুশলে আছে। বৰ্তমান মোৰো ভালেই। আজি মই আপোনালোকলৈ এযোৰ ধুনীয়া বগা দুপাট্টাৰ পৰা বনোৱা চাদৰ মেখেলা লৈ আহিছোঁ। কাপোৰযোৰ খুব ট্ৰেণ্ডিঙতে আছিলে। মই প্ৰথম ইউটিউবতে দেখিছিলোঁ, দেখি পেলাই বনাইছিলোঁ। কেনেকুৱা হৈছে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। ক'ব আপোনালোকে কেনেকুৱা হৈছে আৰু সকলোখিনি ডিটেইলছ মই আপোনালোকক কৈ দিম। তেনেহ'লে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মেখেলাখনকে দেখাই লৈছোঁ। এইযোৰ কাপোৰ হয়তো সকলোৱে দেখিছে ইউটিউবত বা য'তে হ'লেও। বগা ৰঙৰ কাপোৰযোৰ দুপাট্টাৰ পৰা বনোৱা হৈছে। ইয়াতে মোৰ দুখন দুপাট্টাৰ প্ৰয়োজন হৈছে। এনেকুৱা এখন নেটৰ হয় দুপাট্টাখন। আপোনালোকে অনলাইনত পাই যাব। অফলাইনৰ পৰা পায় নে নাপায় মই নাজানো, মই অনলাইনতে আনিছোঁ। তেনেহ'লে এখন মেখেলাখন ইমান ওপৰলৈকে দিয়া আছে। ইয়াতে ডিজাইনটো আঁঠু ওপৰলৈকে থাকিব। ডিজাইনটো আঁঠু ওপৰলৈকে থাকিব। এইখন হৈছে মেখেলা আৰু ওপৰত মই এনেকৈ এটা পিংক কালাৰৰ লেচ লগাই দিছোঁ। এইটো মই দোকানৰ পৰাই আনিছোঁ। লেচ চিলাই কৰি দিছোঁ আৰু কাপোৰযোৰ মই নিজেই প্ৰথম চিলাইছিলোঁ। সেইকাৰণে বহুত খেলি মেলিও হ'ল। 3-4বাৰ চিলাবলগীয়া হ'ল। এবাৰ চিলাইছোঁ, খুলিছোঁ, আকৌ চিলাইছোঁ, আকৌ খুলিছোঁ। তেনেকৈ কৰি কৰি শেষত যেনিবা হাতে প্ৰথমে চিলাই কৰি পিছত মেচিনত চিলালোঁ। ধুনীয়া হৈ গ'ল। আপোনালোকে যদি প্ৰথম মেচিন শিকিছে তেনেহ'লে কেতিয়াও নিজে চিলাবলৈ চেষ্টা নকৰিব। কাপোৰযোৰ বেয়া হৈ যাব। যিহেতু নেটৰ কাপোৰ কোচ খাই যায়, মিলাবলৈ বহুত অকণমান টান হয়। তেনেহ'লে আপোনালোকে ভালকৈ জনা মানুহৰ ওচৰত চিলাব। টেইলাৰত দিলেও আপোনালোকক চিলাই দিব। এখন মেখেলাখন হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। মই কাপোৰযোৰ মিক্স পাটত কৰিছিলোঁ। সকলোৱে দেখিছে কাপোৰযোৰ। এইযোৰ কেনেকুৱা লাগিছে জনাব। মেখেলা এখন চাদৰখন দেখাওঁ। এইখন হৈছে ইয়াৰ চাদৰ। যথেষ্ট হেভি কাপোৰযোৰ, বিয়াত পিন্ধি যাবলৈ ধুনীয়া। এইখন হৈছে চাদৰৰ আঁচলটো মই বহুত ডাঙৰকৈ দিছোঁ। আঁচলটো এনেকৈ থাকিব। প্ৰায় আধালৈকে দিছোঁ আৰু অকণমানহে খালী আছে। দেখিছে নহয় কিমানখিনি দিছোঁ, ধৰিব পাৰিছে। মাত্ৰ এইখন খালী আছে দুটা চাইডে। আৰু ইফালে চাইডতো মই পটিটো লগাই দিছোঁ, লেচটো লগাই দিছিলোঁ। ইফালেও লগাই দিয়া আছে, খালী ইফালে মিৰৰ লগাই থোৱা আছে। সম্পূৰ্ণ ইয়াতে মিৰৰ লগাই থোৱা আছে ধুনীয়া লাগিব কাৰণে। এৰি ল'লে মানে খুব ধুনীয়া লাগিব। যিহেতু এতিয়া পূজাও আহি আছে। পূজাটো এনেকুৱা এযোৰ কাপোৰ পিন্ধিবলৈ আপোনালোকক গ'লে চাব। আৰু ৰাতি পিন্ধিবলৈ কাপোৰটো মিৰৰ ৱৰ্ক আছে। এতিয়া ৰাতি পিন্ধিবলৈ লাইটৰ পোহৰত বহুত ধুনীয়া লাগিব। কাপোৰযোৰ মাজটো একো নকৰিলেও হয়, কিন্তু আগটো মই বহুত হেভিকৈ দিছোঁ। মানে মাজত একো কৰা নাই, অকণমান জেগা আছে মাত্ৰ, অকণমান খালীকৈ ৰাখিছোঁ। যিহেতু পটিটো লগাই থোৱা আছে সেইকাৰণে ইমান বেছি বেয়া লগাও নাই। আৰু এতিয়া আপোনালোকক ইয়াৰ ব্লাউজটো দেখাইছোঁ। মই দুখন দুপাট্টা আনিছিলোঁ। দুখন দুপাট্টা, এখন সম্পূৰ্ণ চাদৰখনত লগাইছোঁ আৰু এখনৰ পৰা মেখেলাত লগাইছোঁ আৰু ব্লাউজটো বনাইছোঁ। ব্লাউজটো হাত দুটা মই নেটৰ দিছোঁ আৰু গাটো এনেকৈ পিংক কালাৰৰ কাপোৰত কৰি দিছোঁ। ব্লাউজটো চিম্পল, বৰ বেছি হেভি নহয় ব্লাউজটো। ডিজাইনটো পিছফালে ইউ কাটটো থাকিব, হাতটো এনেকৈ দীঘল থাকিব, ইফালে এনেকৈ থাকিব ব্লাউজটো। কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব। আৰু মই দুপাট্টা দুখন অনলাইনৰ পৰা আনিছিলোঁ, ফ্লিপকাৰ্টৰ পৰা। আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। অকণমান কষ্টলি হয়, কিন্তু হ'লে কাপোৰযোৰ ধুনীয়া লাগে দেখিবলৈ। বগা চিম্পল এযোৰ কাপোৰ, গৰ্জিয়াছ। তেনেহ'লে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব। আৰু যদি কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰি সুধিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিলে।